নেৰানেপেৰা বৰষুণে পুনৰ প্লাবিত কৰিলে ডিফু চহৰৰ বৃহত্তৰ এলেকা জলমগ্ন কেইবাটাও গৃহ 20 বছৰে অবহেলিত হৰিণা জলসিঞ্চন আঁচনি 14টা গাঁৱৰ কৃষকৰ ভৰসা মাথোন বৰষুণৰ পানী ডংকামুকামৰ স্থানীয় যুৱকসকলৰ দ্বাৰা সাফাই অভিযান জেব্ৰা ক্ৰসিং বাউণ্ডাৰী বেৰাত হানে ৰং নমস্কাৰ মই সঞ্চয়িতা তেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সন্মুখ এতিয়া বিজং বাতৰি পুনৰ বানৰ কবলত ডিফু চহৰৰ বৃহত্তৰ এলেকা বানত বুৰিলে কেইবাটাও গৃহ যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ডিফু চহৰৰ লৰুলাংছ আছেমছু আৰু চৰচৰি নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাই নবোদয় বিদ্যালয় সমূহৰ চাংকুৰ আংলং মালংছ আমোলাপট্টি পিৰবি মাৰ্কেট আদি বিস্তৃত অঞ্চল বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণতে পুনৰ জলমগ্ন হৈ পৰিছে ডিফুৰ একাংশ অঞ্চল চহৰৰ লৰুলাংছু আছেমছু আৰু চৰচৰি নৈৰ পানী উফন্দি উঠা ভাবে এই প্ৰবল বান নৈৰ পানীৰ বাঢ়নি পানীৰ লগতে কেইবাটাও ফিচাৰী পাৰ ভাঙি বৈ অহা বাবে বানৰ প্ৰাবল্য ৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বিস্তৃত এলেকা 143 পলিং ষ্টেচনৰ বিজেপিৰ সভাপতি ৰাজু ইংটি গাঁওবুঢ়া লংকাম টিমুঙেও পৰিছে বানৰ কবলত পৰি হাহাকাৰ হোৱা পৰিয়ালক SYJ সংগঠনৰ সদস্যসকলে ঘৰৰ সামগ্ৰী নিৰাপদৰে স্থানান্তৰ কৰাত সহায় সহযোগ আগবঢ়োৱা বুলি বানাক্ৰান্ত ৰাইজে জানিবলৈ দিয়ে বানে বুৰাই পেলোৱা খবৰ পাই কোনো জনপ্ৰতিনিধি বা জিলা প্ৰশাসন তৰফৰ পৰা খবৰ খাতি কৰি কিবা সাহায্য আগবঢ়াইছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বানাক্ৰান্ত এই মুহূৰ্তলৈকে জিলা প্ৰশাসন বা কোনো জনপ্ৰতিনিধিয়ে খবৰ লবলৈ অহা নাই বুলি জানিব দিয়ে মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ আছে গৰু নাবাই হাল খোৱাতকৈ নোহোৱাই ভাল এই গতি হৈছে বৰ্তমান হৰিণা জলসিঞ্চন আঁচনিৰ 20 বছৰ আগতে নিৰ্মিত জিলাৰ বৃহত্তৰ জলসিঞ্চন আঁচনিৰ অন্তৰ্গত এই বান বোধা হৈছে কৃষক ৰাইজৰ খেতি পথাৰ শুকান কিয়নো এই বান খেতি পথাৰলৈ পানী নিব পৰা হ'বলৈ কেনেল অৰ্থাৎ নৰ্মদাবোৰৰ মাজেৰে পানী নিয়াৰ ব্যৱস্থা কৰা নহল এইদৰে এবছৰ নহয় দুবছৰ নহয় 20 বছৰে পৰি ৰল ৰাইজক সেৱা কৰা উদ্দেশ্যৰে ইয়াৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ বিগত 15-20 বছৰৰ ভিতৰত এবাৰৰ বাবেও শুভ দৃষ্টি নপৰিলে এই বানটোৰ ওপৰত কতনো আছে এই বিখ্যাত অথচ অকৰ্মণ্য জলসিঞ্চন বান চাওক আহক হাওড়াঘাট বিধানসভা এলেকাৰ 16 নং নমাটি সমষ্টিৰ অন্তৰ্গত পাৰখোৱা দেনগাঁও এলেকাত আছে এই বান্ধ বৃহত্তৰ এলেকাটোৰ 14টা গাঁৱৰ বিস্তৃত খেতি পথাৰক সামৰি কাৰ্বি আংলং জিলা পৰিষদৰ অধীনস্থ জলসিঞ্চন বিভাগৰ দ্বাৰা হৰিণা নৈৰ ওপৰত নিৰ্মাণ কৰা হয় এই বান্ধ বিগত 1974 বৰ্ষৰ পৰা 1985 বৰ্ষলৈকে বৃহত্তৰ এলেকাৰ 14টা গাঁৱৰ খেতিয়ক ৰাইজে এই জলসিঞ্চন বান্ধৰ দ্বাৰা পানী বুৱাই নিয়াৰ ব্যৱস্থা কৰি আছিল উপকৃত হৈছিল হাজাৰ হাজাৰ কৃষক ৰাইজৰ কিন্তু বিগত 15-20 বছৰ ধৰি এই জলসিঞ্চন ব্যৱস্থা বন্ধ হৈ গ'ল কি কাৰণতনো বন্ধ হ'ল নমাটিৰ জনপ্ৰতিনিধিয়ে এবাৰো খবৰ নললে এই বান্ধটো পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ বাবে স্থানীয় কৃষক ৰাইজে জনপ্ৰতিনিধিক সাক্ষাৎ কৰি বহুতবাৰ অনুনয় বিনয় কৰা সত্ত্বেও জনপ্ৰতিনিধিসকল নিৰ্লিপ্ত ভূমিকাহে অদ্যপি পালন কৰি আছে বুলি মহাভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে বিগত 15 বছৰ কেৱল স্বজন তুখনত ব্যস্ত কংগ্ৰেছৰ দীৰ্ঘকাল অপশাসনৰ কালছোৱাত অৱহেলিত কৰি ৰাখিলে এই হৰিণা জলসিঞ্চন আঁচনিৰ বান বৃহত্তৰ অঞ্চলটোৰ খেতিয়কৰ ৰাইজৰ প্ৰশ্ন হাওড়াঘাটৰ বিজেপিৰ বিধায়ক জয়ৰাম ইংলেং আৰু নমাটি পৰিষদীয় সমষ্টিৰ সদস্য ৰিতেশ ইংহি দুয়োগৰাকীকৈ জনপ্ৰতিনিধি আছে তেওঁলোকে এই হৰিণা জলসিঞ্চন বানটোক বৃহত্তৰ কৃষক ৰাইজৰ স্বাৰ্থত পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবনে দেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট দেনগাঁও কৰ্ম যেতিয়া স্বপ্ৰণোদিত হয় ইয়াৰ ফলাফল হয় অতি সোৱাদ লগা আৰু এই কৰ্ম যেতিয়া যুৱ শক্তিৰ দ্বাৰা পৰিচালিত হয় তেন্তে সমাজত কৰ্ম সংস্কৃতিৰ বিপ্লৱক কোনেও ধৰি ৰাখিব নোৱাৰে পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগান আওৰাব নালাগে পৰিৱৰ্তন স্বয়ং সমাজৰ দুৱাৰ দলিত হাজিৰ হ'বই এনে এক উদাহৰণকে দাঙি ধৰিলে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম চহৰৰ স্থানীয়সকলে আহক স্বচক্ষে প্ৰত্যক্ষ কৰোঁ
চৰকাৰী বিভাগ তথা বিভাগীয় কৰ্মচাৰীসকললৈ কৰ্মৰে দেখুৱালে স্থানীয় শিক্ষিত যুৱকসকলে কৰ্ম সংস্কৃতিৰ উদাহৰণ ডংকামুকাম চহৰৰ স্থানীয় যুৱকসকলে মিলি পথত থকা জেব্ৰা ক্ৰছিঙত লগালে ৰং কাৰ্বি জাতীয় বীৰ থং নগবেৰ প্ৰতিমূৰ্তিটোৰ চৌপাশে থকা বাউণ্ডাৰী বেৰা আৰু ৰেলিঙতো লগালে ৰং তাৰ পিছত আৰম্ভ কৰিলে চহৰৰ প্ৰধান এলেকাত সাফাই কাৰ্য উল্লেখ্য জিলাখনৰ আন ঠাইৰ নিচিনাকৈ ডংকামুকাম চহৰতো আছে ডংকামুকাম টাউন কমিটি যাৰ দায়িত্ব চহৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাকে ধৰি চহৰৰ সৌন্দৰ্য বৃদ্ধি তথা পৰিৱেশ সুস্বাস্থ্য ৰখাৰ স্বাৰ্থত প্ৰয়োজনীয় নিৰ্মাণ কাৰ্য সম্পাদন কৰা কিন্তু বিগত কেইবা বছৰে ডংকামুকাম টাউন কমিটিৰ পৰা এনে উদ্যোগ লোৱা পৰিলক্ষিত নোহোৱাৰ বাবে চহৰখনৰ স্থানীয় যুৱকসকলে মিলি হাতত তুলি ল'লে মহান কৰ্ম সংস্কৃতিৰ এই অভিনৱ উদাহৰণ স্থানীয় সচেতন ব্যক্তি মাত্ৰে যুৱকসকলৰ এই কৰ্মপ্ৰীতি দেখি ভূয়সী প্ৰশংসাৰে ভৰাই তুলিছে যুৱকসকলক বৈঠালাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Good opportunity for all. It is hereby informing to all the computer-interested students belonging ST, SC, OBC and General Caste that the Asian Infotech Computer Education DIFU Center is introducing few career-oriented courses under scheme. Other new centers as Hauraghat, Bokolia, Manja, Botharlamso, Hamren. Introducing such courses at native places. Student must pay registration fee only. No monthly fee under scheme. So hurry, seat capacity 20 each. Last date of admission 20th of August 2017. Admission is going on. Contact for DIFU Center 90853-78861. Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Guwahati 7. Phone number 9508-207595. Or you can also contact in 9854236557. Cut News Channel again penangi tungkana wan pillar a structural the talent show. The artist Kirby's traditional attire and its innovation. Jong sinang litung labang so a show long interested lete ladak screen long kipi a number along nang litung humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins,
Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। বুকাজান বিধানসভাৰ অন্তৰ্গত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বালিপথাৰ বজাৰৰ পৰা আৰজে ৰোড হৈ বৰলাই হানছে গাঁৱলৈ অহা যোৱাৰ পথৰ নিৰ্মাণত চৰম গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ। বালিপথাৰ বজাৰৰ পৰা আৰজে ৰোড বৰলাই হানছে গাঁৱৰ মাজত নিৰ্মাণ কৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটিৰ নিৰ্মাণত
মুঠেই নিয়ম মাফিক নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে হিলগুটি বালিৰে দি নিৰ্মাণ কৰিবলগীয়া এই পথটিৰ নিৰ্মাণত চৰম সততাৰ আশ্ৰয় লোৱা বাবে বাৰিষাৰ এজাক বৰষুণতে গোটেই পথছোৱা বোকাময় হৈ পৰা পৰিলক্ষিত হয় কাজান বিধানসভাৰ 22 নং হৰুপথাৰ বালিপথাৰ বজাৰৰ পৰা আৰজে ৰোড বুলি ৰাস্তাৰ প্ৰায় 2 কিলোমিটাৰ মান হ'ব এই ৰাস্তা বাবে বোকাজান বিধানসভাৰ এমএলএ ডক্টৰ নুমল মুমিন পৰা ইয়াত চেন গ্ৰেভেলিং ৰাস্তা দিয়া হৈছে কিন্তু আজি যেটো আমি দেখি পাইছো যে যেনে ধৰণে এই চেন গ্ৰেভেলিং ৰাস্তা হ'ব লাগে তেনেকা হোৱা নাই কিয়নো এতিয়া বহুত জায়গা তেনেকা আছে বুকা আছে পানী আছে তেনেকা আমি দেখি পাইছো গতিকে ইয়াত গাঁও ৰাইজে কৈছে যে তেনেকা যেটো হ'ব লাগে গতিকে তেনেকা হোৱা নাই গতিকে কিয়নো তেনেকা হৈছে বা কন্ট্ৰাক্টৰৰ কোনোবা কিবা প্ৰবলেম হৈছে না কন্ট্ৰাক্টৰে ভালকে বনাব পৰা নাই না কি হৈছে এই গতিকে ইয়াৰ স্থানীয় ৰাইজে কৈছে গতিকে এই কন্ট্ৰাক্টৰজনক পুনৰ এই ভালদৰে এই ৰাস্তাটো কৰিবলৈ এই গাঁও ৰাইজে অনুৰোধ কৰে কেমেৰা পাৰ্সন বিষ্ণুলেখৰ সহযোগত বোকাজানৰ পৰা মই আনন্তৰাং বিধায়কৰ পুঁজিৰে হিলগুটি বালিৰে নিৰ্মাণ কৰিবলগীয়া এই পথটিৰ ঠায়ে ঠায়ে হিল বালি দি শ্ৰমিকৰ হতুৱাই হিল বালি মিশ্ৰণ ভালদৰে মিলাই ঢালি সমান কৰি নিয়াৰ পৰিৱৰ্তে জেচিবি গাড়ীৰ ব্যৱহাৰেৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ বাবে পথৰ এই দশা হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে আনহাতে আনৰ কামত সদায় খুদ উলিওৱা বিধায়ক ডক্টৰ নুমল মুমিনে না খাউঙ্গা না দুঙ্গা বুলি কোৱা তেওঁৰ নিজৰ মুখৰে সদায় নিশ্চিত হোৱা বাক্যকে চূড়ান্ত মূল্যহীন কৰি পেলালে বিধায়ক গৰাকীয়ে লগতে স্থানীয় ৰাইজৰ অভিমত যে বিধায়ক গৰাকীয়ে মুখৰে কয় এটা কাৰ্য ৰূপায়ণ কৰে আন এটা বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিফু বজাৰৰ শপিং মলত পদ্মাৱতীত উদ্ধাৰ ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী যত প্ৰতিনিয়ত ডিফুৰ একাংশ অভিজাত্য পৰিয়ালে একাধিক খা সামগ্ৰী ক্ৰয় কৰে অভিজাত্য দোকান বুলি পৰিগণিত হোৱা এই বিশাল মলখনত এলৱাইডিচিৰ সামাজিক সংগঠনৰ লগতে কাট নিউজৰ সাংবাদিকে উদ্ধাৰ কৰে গেলি যোৱা দাইল বিখন লেতেৰা নিমখ আৰু ম্যাদ উকলি যোৱা পানীয়ে আমুল কুল ধান বুলি কণা সাহক পতান দিয়াৰ দৰে এইবোৰ নিষ্কৃষ্ট সামগ্ৰীসমূহকে ব্ৰেণ্ডেড সামগ্ৰী বুলি মলটোৰ স্বত্বাধিকাৰীয়ে নিত হাজাৰ হাজাৰ গ্ৰাহকক কৰি আছে বিক্ৰী ডিফু বজাৰৰ শ দোকানৰ ভিতৰত কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা দোকান হৈছে ডিফু বজাৰৰ মাছমজিয়াত থকা পদ্মাৱতী শ্বপিং মল য'ত হাজাৰ হাজাৰ উচ্চ পদস্থ চাকৰিয়ালৰ লগতে চহৰৰ অভিজাত্যসকলে প্ৰতিনিয়ত খাদ্য সামগ্ৰী ক্ৰয় কৰে সুস্বাস্থ্য কথা চিন্তা কৰি ব্ৰেণ্ডতে সামগ্ৰী বুলি চহৰৰ অভিজাত্য পৰিয়ালে বজাৰ কৰি ভাল পোৱা অভিজাত্য আকৰ্ষণীয় বৃহৎ দোকানখন প্ৰকৃততে কিমান স্বাস্থ্যৰ বাবে উপকাৰী তাকে আমি কাট নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম কালি কিঠু নেবলং চৰাফি নিল তোমাৰ আকৌ দাগ ইনত ভানি তুম নং বেটা ধলো ইনটি দাকি থু ফাইদে ইনটি নালি তুম লাংনাফা বুতিপু লাতে লাপু নাঙি তোমাৰ ঠেকলং ল ইনটি কোন যে কেমে মা খেনো মা কেলা ইনটি বেন চেংলক আমুল কোলান্তা খেনো ফাইদে লাফাও যে কি জৰলা তো লা পদ্মাৱতী গুদম লাতে লাফন মান কেলি তুম এও কেৰেংনো পেন চেংলক লাহাই লেলি তুম চো বুলতে বেমাৰ এজা কাদো গবিল তুম কিসু কিনে পেন চেংলক কাদো গবে বেমাৰ লং কোলা তে লাফন কি জৰ বাংকে নিলি তুম চিগৰ তুন ঠেকথে লা পেন কে লাফন কি জৰ সে নেবম লং বম বুলতে এলৱাইডিসি পেন কান সে চেসং লাং লা পেন নেম বম জি নিলি ইলেকশন তেৰা নিলি এলৱাইডিসি প্ৰেসিডেন্ট ৰলো আলালি পেন তুম হান কাৰ্ডা বিলটান খান লং দালি কি থুদন নেবলং ল লা পেন দা ইনতে কি থুদালা তুম নেবলং ল বুসিপু লা পেন নন দা খে আমল কোলা কি থুরা সনা নেবলং ল পুসিপুলো লাসিনে তুম আহক ল তুম ঠেকলং ল আদালিয়া কি থু ইনতিয়া কি থু আমল কোলা কি থু দাদাক লাসন সি জর বরে কুসি অং দু তুমেন বিউটা নাং পাট পাচিনি ল লাসি এতুম ক্যামেরা পারসন স্টেফান তেরন পেনিলি মহসিং ro কাট নিউজ ডিফু এই দাইলখিনিৰ অৱস্থা চাওক হেমিকি গৈছে নিমখ সকলোৰে প্ৰিয় পানীয়ে আমুল কুল এইবিলাক ম্যাদ উকলি গৈছে গ্ৰাহকৰ হৰলতা আৰু সচেতনতা হিৰ সুযোগ লৈ কেতিয়াবাৰে পৰা বিক্ৰী কৰি আছে অমৃত বুলি গ্ৰাহক ৰাইজে খাইছে বৰবিষ কথাটো কেনেবাকৈ বাহিৰত ওলাই যোৱা বুলি গম পাই পদ্মাৱতীৰ চতুৰ স্বত্বাধিকাৰীজনে ইয়াৰে একাংশ শনিবাৰে পুৱা পেলাই দিছে ডিফু নৈত নিকৃষ্ট বেপাৰ কৰা স্বত্বাধিকাৰীজনে আত্মৰক্ষাৰ বাবে ডিফু নৈত গেলা সামগ্ৰীসমূহ পেলাই দি আন এটা অপৰাধে কৰিছে নৈ পানী প্ৰদূষিত কৰি
কিন্তু কাট নিউজৰ আগত এই সম্পৰ্কে ব্যক্ত কৰিবলৈ সাহস কোলা নাই দোকানৰ স্বত্বাধিকাৰীজনে কিন্তু এয়া সূৰ্যৰ পোহৰৰ দৰে সত্য যে অভিজাত শ্বপিং মলত বহু দিনৰে পৰা ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক খুৱাই আছিল বৰবিগ যদিও আৰক্ষীয়ে তদন্ত কৰিবলৈ লোৱালৈকে ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ দোকানৰ পৰা স্থানান্তৰ হৈ যোৱাৰ সম্ভাৱনাই বেছি কেমেৰা পাৰ্চন ষ্টেফন ডেৰানৰ সৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ দেশৰ লগতে অসমৰ সমগ্ৰ জিলাতে আগন্তুক 15 আগষ্টৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে তৎপৰ হৈ উঠিছে প্ৰশাসন কাৰ্বি আংলং জিলা প্ৰশাসনেও এই ক্ষেত্ৰত অকনো পিছুৱাই থকা নাই স্বাধীনতা উদযাপন সমাৰোহৰ কাৰ্যসূচীত কোনো অবাঞ্ছিত পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ বাবে আৰক্ষীয়ে তীব্ৰ চোকা দৃষ্টি ৰাখিছে সকলো দিশে বিশেষকৈ জিলাৰ বাহিৰৰ পৰা অহা যান বাহনৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ডগমকা থানাৰ অন্তৰ্গত দেনগাঁও এলেকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা কলিতেৰাং গাঁৱৰ তিনিআলিলৈ ডগমকা থানাৰ আৰক্ষীসকলে তন্নকৈ পথেৰে অহা যান বাহনসমূহক তালাচী চলাইছে স্বাধীনতা দিৱস শান্তিপূৰ্ণ উদযাপনৰ স্বাৰ্থতে আৰক্ষীয়ে এনে উদ্যোগ লোৱা বুলি ডগমকাৰ থানাৰ ওচিয়ে সাংবাদিকৰ আগত সদৰি কৰে দেনগাঁৱৰ পৰা ৰবিন বে দেনগাঁও সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙতো বিশ্ব দুগ্ধ পান দিৱস উদযাপন কৰা হয় কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সমিতিৰ উদ্যোগত 5 আগষ্টত ডিফুৰ IDSPৰ আলোচনা কক্ষত উদযাপন কৰে বিশ্ব দুগ্ধ পান দিৱস উপলক্ষে আয়োজিত সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপিৰ পৌৰহিত্যত কৰে শিশুৰ সুস্বাস্থ্যৰ ৰক্ষাৰ বাবে শিশুসকলে মাতৃৰ দুগ্ধপান কিমান আৱশ্যক তাৰ ওপৰত বিশদ আলোচনা আগবঢ়াই সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে উল্লেখ্য ইতিমধ্যে 1 আগষ্টৰ পৰা এই দিৱস উদযাপন হৈ আছে আৰু এই দিৱস বিশেষভাৱে অহা 7 আগষ্টলৈকে পালন কৰিব উল্লেখ্য সভাত ডাক্তৰ এ কাঠাৰ ডাক্তৰ বি সাংলাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে সভাত মাতৃৰ দুগ্ধপানৰ প্ৰয়োজনীয়তাৰ ওপৰত ভাষণ দিয়ে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ